তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই পাপলতাই কিবা কিবি ব্লগ। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আপোনালোকে মোক মৰম দি থাকিব। আৰু যিহেতু মই প্ৰথম ভিডিঅ' বনাইছোঁ, আৰু আপোনালোকে মোক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থাকিব, যিহেতু নতুনকৈ চেনেলটো আৰম্ভ কৰিছোঁ। আৰু আগন্তুক দিনবিলাকত যাতে মই ভাল ভিডিঅ', এডুকেশ্যনেল ভিডিঅ', মটিভেশ্যনেল ভিডিঅ' আৰু পিপুল এণ্ড ব্লগ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই বনাই আপোনালোকৰ আগত মই দেখাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পিছতে মই আপোনালোকলৈ মটিভেশ্যনেল ভিডিঅ' কেইটামান বনাম বুলি ভাবিছোঁ। যিহেতু মই দুখনমান কিতাপ, এই দুখনৰ পৰা মই যি পাৰোঁ সংগ্ৰহ কৰি আপোনাক হাউ কেন উই ছাকচেছ টু আৱাৰ লাইফ, আমি কেনেকৈ নিজৰ জীৱনটো কৃতকাৰ্যতা লাভ কৰিব পাৰোঁ, সেইবোৰৰ বিষয়ে মই দুটা তিনিটামান মানে যি পাৰোঁ লিখি উলিয়াইছোঁ আৰু আপোনালোকৰ আগতো মই দেখাবলৈ চেষ্টা কৰিছোঁ। সেইটো নহয় যে মই সকলো কথা জানো বা আপোনালোকে একো নাজানে, সেনেকুৱা কথা একো নহয়। যিহেতু মই যি পঢ়ি মই যি পাইছোঁ, যিবিলাক বাক্য ভাল লাগিল, সেইবোৰ বাক্য মই লিখি উলিয়াই আনি আপোনালোকৰ আগত মই অৱগত কৰিব বিচাৰিছোঁ। যদি ক'ৰবাত ভুল হয় আপোনালোকে ক্ষমা কৰিব। মই এতিয়া ভাবিছে এইটো ড্ৰেছত কেলৈ ওলাইছে। মই এতিয়া ডিউটিৰ পৰা আহিলোঁ, ডিউটিৰ পৰা আহি মই ভিডিঅ' এটা ক্লিপ বনাম বুলি ভাবিছোঁ আৰু চেষ্টা কৰিছোঁ। আগলৈকে মই ভিডিঅ' বনাই আপোনালোকৰ আগত এনেদৰে দেখুৱাই থাকিম। মোৰ চেনেলটো নতুন চেনেল, আৰু আপোনাক ভাল ভিডিঅ'বোৰ বনাওঁ, তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখিবলৈ পাব। আৰু মই দেখুৱাই থাকিম, আপোনালোকক হহুৱাই থাকিম, দেখুৱাম, যাতে ভিডিঅ'বোৰ ভাল হয়, ভিডিঅ'বোৰ ভিউৱাৰ্ছ বাঢ়ে, ছাবস্ক্ৰাইবাৰ বাঢ়ে, যাতে মই মোৰ চেনেলটো মনিটাইজাৰ হৈ যায়, তাৰে আশা ৰাখিছোঁ। আৰু মই আপোনালোকৰ এতিয়া যে ক'লোঁ, মই দুটামান মটিভেশ্যনেল স্পীক দিবলৈ চেষ্টা কৰিম বুলি, আৰু স্পীকটো মই লিখি যাম আৰু মুখেৰে কৈ যাম, হয় আপোনালোকে চাব। জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে মানুহৰ এটা গুণৰ নিশ্চয় দৰকাৰ হয়। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, আৰু আশা থাকিব লাগিব, আৰু সেই বিষয়টোৰ ওপৰত ইচ্ছা থাকিব লাগিব। সেই তিনিটা বস্তু বহুত জৰুৰী। আমি কেনেদৰে নিজৰ জীৱনটো অতিবাহিত কৰিব পাৰোঁ, আমি কেনেদৰে নিজৰ লাইফটো পাছ কৰিব পাৰোঁ, সেইবোৰ আপোনালোকক মই দেখুৱাই থাকিম। আৰু আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু চুকতে থকা বেল আইকনটো প্ৰেছ কৰক, আৰু নেভাৰ ফৰগেট ভিডিঅ'বোৰ চাই থাকক। থেংক ইউ, অল দ্য বেষ্ট।